खुलुमबाय स्टुडियोआव दं आं भाग्यश्री बसुमतारी नेशनल लिबरेशन फोर्स अफ बेंगलनि बारग' सिभिल कमान्डार कृष्ण पद्मराव बेसायख'थि गेलेनो जानजि खाफ्रादों बिटिसिआव सोलिबाय बिसायख'थिनि दुंहाव बारहावा आरो गुबुन गुबुन जायगायाव सोलिबाय बिसायख'थिनि फोसावदिंनाय हाबाफारि थिग बेबादिनो नाग्रिजुलि बियाबावबो उनफिननानै थायाखै बे बाराव नाग्रिजुलि बियाबनिफ्राय बिसायख'थि गेलेनो थियारि जादों बारग' एनएलएफबिनि सिभिल कमान्डार कृष्ण पद्मराव मख'नो गोनांदि कृष्ण पद्मराव तामुलपुर जिल्लानि बायदि बायदि ओनसोलाव समाजनि जानानै बायदि हाबाफारि फसंथान थावनिफोराव हेफाजाब होबोनायजों लोगोसे खामानि मावबोगासिनो दं लोगोसे बियाबनि सिङाव गामि ओनसोलफोराव बिसायख'थि फोसावदिं मेल खालामनाया सोलिगासिनो दं बिथांनि थांखियानो जादों बियाबनिफ्राय देरहासारनाय आरो फैगौ समाव रायजोनि बायदि बायदि जेंना सुस्रांनायजों लोगोसे बियाबनि जौगानाय आरो लाइमोन समाजखौ जौगाहोनाय बिथाङा उदां बिजाथि महरै गसंनो थांखि लादों आरो बिसायख'थियाव देरहायोब्ला नाग्रिजुलि बियाबाव नुजाथिनाय लोंनाय दैनि जेंना एग्रिकालचार डिग्री कलेज मैदेर आरो मानसिनि दावहा बायदिखौ सुस्रांनानै होगोनखौ फोरमायदों कृष्ण पद्मराव नाथाय फैगौ समाव बबेबा दोलोनिफ्राय बिजाथि सायख'जागोन ना उदां बिजाथि महरै गसंनाय जागोन बेखौ उननि समावसो मिथिसिगोन। नमस्कार মই যোৱা 2010 চনৰ পৰাই জাতীয় সংগঠনৰ সৈতে জড়িত আছিলোঁ আপোনালোকে নিশ্চয় জ্ঞাত তো তেনে ক্ষেত্ৰত আহি আজি এই পৰ্যায় পালোঁ তো বৰ্তমান সময়ত মই নাগ্ৰিজুলি সমষ্টিৰ বিভিন্ন বুদ্ধিজীৱী ষ্টুডেণ্ট ৰিটায়াৰ্ড টিচাৰ গাঁওবুঢ়া সাধাৰণ জনতা তেনে ধৰণৰ মানুহৰ লগত মই ইতিমধ্যে বহুতো সভা সমিতি মত বিনিময় মই কৰিছোঁ তো তেনে ক্ষেত্ৰত আজিৰ ডেটত মই আজিৰ তাৰিখত মই এটা বস্তুৱে অনুভৱ কৰিছোঁ যে বৰ্তমান সময়ত যিটো দ্ৰুত গতিত আমাৰ অসমৰ উন্নয়ন হৈ আছে তেনে ক্ষেত্ৰত চাবলৈ গ'লে নাগ্ৰিজুলি সমষ্টিটো বহুত পিছ পৰি আছে মই নাগ্ৰিজুলি সমষ্টিটো একেবাৰে উন্নয়ন হোৱা নাই বুলি ক'ব বিচৰা নাই আৰু বহুতো হ'বলগীয়া আছে তো সেইবিলাক আজিৰ ডেটত হোৱা নাই তো মই ভাবোঁ যেতিয়া মই বুদ্ধিজীৱী মহলৰ লগত মত বিনিময় কৰোঁ তেতিয়া মই কিছু কিছু কথা জানিবলৈ পাওঁ যেনেকৈ মই ইতিমধ্যে কেইজনমান ষ্টুডেণ্টক লগ পাইছিলোঁ মত বিনিময় কৰি থকা সময়ত তো তেখেতসকলে মোক ডিগ্ৰী কলেজৰ বিষয়খিনি অৱগত কৰিলে হয় তেতিয়া মই চালোঁ নিশ্চয় আজিৰ ডেটত নাগ্ৰিজুলি সমষ্টিত ডিগ্ৰী কলেজ অত্যন্ত প্ৰয়োজন আৰু নাগ্ৰিজুলি সমষ্টিত আৰু কিছু সংখ্যক মানুহৰ লগত মই মত বিনিময় কৰি পাওঁ যে SBI ষ্টেট বেংক অফ ইণ্ডিয়া নাগ্ৰিজুলি সমষ্টিত নাই সেইটোও গুৰুত্ব দিব লাগে সেইটো বিষয়টোও গুৰুত্ব দিবলগীয়া আছে আৰু আপোনাৰ এগ্ৰিকালচাৰ সাইডটো চাব যিসকল কৃষক আছে তেওঁলোকে উপযুক্ত সুবিধা বৰ্তমান সময়ত পোৱা নাই তো মই ভাবোঁ এগ্ৰিকালচাৰ সাইডটো এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ হোক বা এগ্ৰিকালচাৰ সাইডেদি মানে কৃষকসকলক আমি কি ধৰণে মানে সুবিধা দিব পাৰি সেই বিষয়বস্তু বিস্তৰ ওপৰত আমি গুৰুত্ব দিবলগীয়া আছে আৰু আপুনি স্পেচিয়েলি আৰু এটা বস্তু চাব বৰ্তমান সময়ত হাতী মানুহৰ সংঘাতটো বহুতেই ভয়ংকৰ পৰিস্থিতিত আছে বৰ্তমান আপুনি ৰাতি হ'লে আজি BTIDত শান্তিৰ পৰিৱেশ আহিছে এশবাৰ কিন্তু আপুনি যদি অকলশৰীয়াকৈ ৰাতি খোজকাঢ়ি যাব লাগে বাটেৰে এই হাতী মানুহৰ বিষয়খিনি মানে মনত আহি থাকে তো তেনে ক্ষেত্ৰত মই ভাবোঁ আজিৰ দিনত হাতী মানুহৰ সংঘাতটো বহুত গুৰুত্ব দিবলগীয়া বিষয় আৰু মই ভাবোঁ এই বিষয়টো যদি সমস্যাটো সমাধান কৰিম বুলি যদি গুৰুত্ব দিয়া হয় নিশ্চয় ইয়াৰ সমাধান সূত্ৰ আছে তেনেকুৱা ইচ্ছা কৰিলে সকলো সম্ভৱ মই ভাবোঁ কোনো বস্তুৱে অসম্ভৱ নহয় তো সামগ্ৰিকভাৱে স্পৰ্টছৰ ক্ষেত্ৰতো বহুত কৰিবলগীয়া আছে আমাৰ কাউলি অঞ্চলত এখন ষ্টেডিয়ামৰ দৰকাৰ আছে বৃহত্তৰ কাউলি অঞ্চলত এখন ষ্টেডিয়াম নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি স্পৰ্টছৰ লগত জড়িত বহুত ভাল ভাল ল'ৰা আছে য'ত আজি আপুনি আৰ্মিত বা CRPFত তেনেধৰণৰ জব কৰিবৰ কাৰণে বহুত ধৰণৰ ল'ৰা ওলাই আহিছে যিসকলে উপযুক্ত ট্ৰেইনিঙৰ ব্যৱস্থা পোৱা নাই মই ভাবোঁ আজি আমাৰ গভৰ্ণমেণ্টৰ নিৰীক্ষণত থাকি ফেলেও তেনেকুৱা এটা ট্ৰেইনিং চেণ্টাৰ যুৱক যুৱতীসকলৰ কাৰণে তো সামগ্ৰিকভাৱে তেনেকুৱা বহুত ধৰণৰ সমস্যা আছে সেই সমস্যাসমূহ সন্মুখত লৈ মই ইতিমধ্যে আগবাঢ়ি আহিছোঁ
আপুনি দলৰ পৰা টিকেট ল'ব না নিৰ্দলীয়ভাৱে কৰিব? হয় চাওক, আপুনি ধুনীয়া কথা কৈছে। আজি দলৰ পৰা আৰু নিৰ্দলীয় বিষয়টো এটা ভাল প্ৰশ্ন কৰিছে আপুনি। চাওক, দলৰ নামত নাগৰিজুলি সমষ্টিত আমি 23,000 বেংগলী ভোটাৰ আছোঁ, 3টা ভাগত বিভক্ত হৈ আছোঁ। তো মই ভাবোঁ আমি যেতিয়া একত্ৰিতভাৱে যদি আগবাঢ়ি আহোঁ, তেতিয়া প্ৰথম পৰ্যায়ত আমাৰ কোনো দলৰ কথাটো আহি নপৰে। আমি একত্ৰিত হ'লে আমি এনেই এজন কেণ্ডিডেট ওলাই আহিব পাৰি। তো মই সেই বিষয়টোৰ ওপৰত তেনেকুৱা গুৰুত্ব দিয়া নাই। দলৰ টিকেটটো সেইটো অপশ্যনত আছে, থাকিব। আৰু প্ৰথম পৰ্যায়ত মই ভাবোঁ আমি যিটো দলৰ নামত 3টা ভাগত বিভক্ত হৈ আছোঁ, কাৰো লগত কাৰো কোনো ব্যক্তিগত সংঘাত নাই, কিন্তু তেখেতসকলৰ মাজত মাত বোল নাই আজিৰ দিনত। তো সেইবিলাক বস্তু একচুৱেলি তেনেধৰণৰ মনোভাৱ পৰিত্যাগ কৰিব লাগে সকলোৱে আমি মিলি ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিলে নিশ্চয় আমি নাগৰিজুলি সমষ্টিৰ পৰা ৰাইজৰ সেৱা কৰাৰ কাৰণে সুবিধা পাম। আপুনি নিৰ্দলীয়ভাৱে হ'লেও খেলিব? নিশ্চয়। ইয়াতে দলৰ কথাটো আহি পৰা নাই বৰ্তমান মই নিৰ্দলীয়ভাৱেই কুচকাৱাজ চলাই আছোঁ। ৰাইজে সঁহাৰি জনালে নিশ্চয় আমি ৰাইজৰ সুবিধা কৰাৰ কাৰণে সুযোগ পাম। ধন্যবাদ। জিকি যায় যদি সমষ্টিৰ কাৰণে কাম কৰাটো আপোনাৰ? নিশ্চয়। ৰাইজে যদি মোক তেখেতসকলৰ সেৱা কৰাৰ কাৰণে সুবিধা দিয়ে, নিশ্চয় মই আছোঁ, থাকিম।